অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজিৰ ৰেচিপিত আছে ভেন্দি আৰু কণী। ভেন্দিখিনি সৰু সৰুকৈ কাটি ল'লোঁ গোল গোলকৈ। মিডিয়াম সাইজত কাটি কিনে এটা বহল সাজত ল'ম। আৰু এই ৰেচিপিৰ কাৰণে পিঁয়াজ লৈছোঁ, নেমু লৈছোঁ, সৰিয়হ লৈছোঁ পিচি, আদা নহৰু লৈছোঁ অকণমান, আৰু ভেন্দিখিনি এটা বহল সাজত ল'লোঁ। আৰু এতিয়া এই ভেন্দিখিনি দিবৰ কাৰণে হালধি ল'লোঁ এচামুচ, আৰু মছলা দিলোঁ অলপ, গৰম মছলা দিলোঁ। এতিয়া ভালকৈ সানি ল'ব লাগিব। হালধিৰ গুড়ি গৰম মছলা ভেন্দিখিনিত লাগি যাব লাগিব। কম সময়ত হোৱা ৰেচিপি। আৰু কড়াইটো পাতি দিলোঁ আৰু মিঠাতেল দিলোঁ। পিঁয়াজ দিলোঁ। আৰু এই কালজিৰা বাখাৰ দিলোঁ অকণমান। এতিয়া অলপ ভাজি ল'ব লাগিব ৰঙচুৱা হোৱাকৈ। এতিয়া এই ভেন্দিখিনি দি দিলোঁ। এতিয়া এনেকৈ লৰাই থাকিব লাগিব। নিমখ এতিয়া দিব নালাগে। নিমখখিনি এতিয়া দিলে বিজলুৱা হৈ যাব বেছি। আদা নহৰু দিলোঁ, আদা নহৰু বটি থৈ দিছিলোঁ। আৰু অলপ লৰাই দিলোঁ। আৰু নেমু চেপি দিলোঁ অকণমান। নেমু চেপি দিলে বিজলুৱাটো বেছিকৈ নাথাকে। নেমু চেপি দি অলপ লৰাই ল'লোঁ, লৈ কিনে ঢকনিখন 5 মিনিটৰ কাৰণে দি দিলোঁ। কম জুইত ভাজিব লাগিব, বেছি জুই হ'লে দৈ যাব। ঢকনিখন এতিয়া গুচাই দিলোঁ। অকণমান এতিয়া সিজা হেন হৈ গৈছে, নিমখ দিলোঁ এতিয়া। নিমখ দি আৰু এনেকৈ লৰাই দিব লাগিব। আৰু এই পিচি থৈ সৰিয়হ পানী অলপ মিক্স কৰি দি দিলোঁ। কম সময়ত হোৱা এটা সুন্দৰ টেষ্টি ৰেচিপি। আপোনালোকে ট্ৰাই কৰি চাবচোন। আৰু এতিয়া ঢকনিখন দি দিলোঁ। ঢকনিখন গুচাই দিলোঁ।
এতিয়া আৰু অকণমান এনেকৈ লৰাই থাকিব লাগিব। ভাজিখিনি ৰঙচুৱা হৈছে দেখিছেনে? ভেন্দি সিজি গ'ল। এতিয়া মাজত অকণমান ঠাই এনেকৈ খালী কৰি ল'ব লাগিব। আমি যি কণী দুটা লৈছিলোঁ, আমি দুটা কণী লৈছোঁ, কণীখিনি এনেকৈ লৰাই লৈছোঁ। আৰু জুইখিনি একেবাৰে কমত দিছোঁ। এই মাজত খালী কৰি লোৱা ঠাইখিনি তেতিয়া আমি তেল দিলোঁ। তেল অকণমান মাজত দি দিলোঁ। আৰু এতিয়া মাজত ডিমাখিনি দি দিলোঁ। এতিয়া অকণমান ইয়াত নিমখ দিলোঁ কণীখিনিত। এতিয়া এনেকৈ ভালদৰে মিক্স কৰি লৰাই থাকিব লাগিব। কোনে কোনে ভেন্দি বেয়া পায় এনেকৈ বনাই খাই চাবচোন। আৰু এতিয়া এই জিৰাৰ গুড়ি অকণমান দিলোঁ। জিৰাৰ গুড়ি দিয়াৰ পিছত অকণমান এনেকৈ ভাজি ল'ব লাগিব 5 মিনিটমান সময়। তাৰপিছত আমাৰ ভেন্দি ভজা ৰেডি হৈ গ'ল। আৰু এই দুপৰীয়াৰ থাল, এই কল আলু চব্জি আৰু এই ভেন্দি ভাজি গৰম গৰম ভাতৰ লগত এনেকৈ বনাই খাই চাবচোন আৰু খাই কিনে মোক জনাব। আৰু আহিবলগীয়া নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ আজিলৈকে। কেনেকুৱা পালে জনাব।